আজি ৰাতিপুৱা এটা কাম দেখুৱাম আপোনালোকক মই কেনেকৈ মাছটো চাফা কৰোঁ। আপোনালোকে এনেকৈ কৰে নেকি আৰু কোনে কৰে কমেণ্টত জনাব। তাৰ আগতে পিঠা বনাইছোঁ আৰু গাখীৰ চাহৰ লগত খালোঁ। তাৰপিছত টিকলিক খেলিব দিছোঁ। এইফালে মই মাছকেইটা চাফা কৰিম বুলি অমিতা এটা আনিলোঁ আৰু অমিতাৰ বাকলি দি দিলোঁ, কাৰণ অমিতাখিনি খাব পাৰিম, অলপ ডাঙৰ আছিলে। সেইটো কাৰণে অমিতাখিনি হেৰি কৰি দিলোঁ, থৈ দিলোঁ। বাকলিখিনি দি এনেকৈ মিক্সিত মাৰি মাছত দি দিলোঁ আৰু এতিয়া অলপ এনেকৈ হাতেদি কৰি আছোঁ, দেখিছেই। এনেকৈ কৰি থাকোঁতে চাব মাছটো চাফা হৈ আহিব। আৰু অলপ সময় এনেকৈ ঢাকি থৈছিলোঁ মই। ঢাকাৰ পিছত চাওকচোন এনেকৈ চাফা হৈ গৈছে। এতিয়া মই এইখিনি ভালকৈ পানী দি ধুই ল'ম। আৰু যিহেতু এই মূৰকেইটা চাফা হোৱা নাই, মূৰখিনি ইমান গুৰুত্ব দিয়া নাই, যিহেতু বাচ্ছা খাব, মূৰটো খাব নোৱাৰে, পেলাই দিম। সেইটো কাৰণে চাওকচোন এতিয়া ভালকৈ ধুইছোঁ নিমখ দি, কিমান চাফা হৈছে। আপোনালোকে এনেকৈ কৰিবচোন, যোনে নকৰে।